শ্যামকানু মহন্তক এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট আমাৰ লগত সংযুক্ত হৈছে চিন্ময় বৰা চিন্ময় শ্যামকানু মহন্তক আটক কৰাৰ খবৰ ছিংগাপুৰ আৰক্ষীয়ে আটক কৰাৰ খবৰ আহিছে ছিংগাপুৰ আৰক্ষীয়ে নিজৰ চিহ্নত ৰাখিছে শ্যামকানু মহন্তক এই মুহূৰ্তত খবৰ আহিছে আমালৈ অসমৰ এছআইটি দল ছিংগাপুৰলৈ যোৱাৰ কথা আছিল সেই ছিংগাপুৰলৈ মঙলবাৰে যোৱাৰ কথা আছিল এই মুহূৰ্তত ডাঙৰ খবৰ ছিংগাপুৰ আৰক্ষীয়ে শ্যামকানু মহন্তক আটক কৰিছে আৰু অসমৰ এছআইটি দল যিটো এছআইটিৰ দল ছিংগাপুৰলৈ যোৱাৰ কথা আছিল আজি ডিজিপিয়ে কৈছিল মঙলবাৰে ছিংগাপুৰত উপস্থিত হ'ব এছআইটিৰ দলটো সেই এছআইটিক শ্যামকানু মহন্তক সমজাই দিয়া হ'ব এই মুহূৰ্তৰ ডাঙৰ খবৰ কুমুদ দাস অসম আৰক্ষীৰ যিটো দল গৈছে ছিংগাপুৰলৈ গৈছে এছআইটিৰ দল সেই এছআইটিৰ দলটো ছিংগাপুৰত উপস্থিত হ'লে ছিংগাপুৰ আৰক্ষীয়ে গতাই দিব বুলি এটা খবৰ আহিছে আমাৰ হাতলৈ ভাৰত চৰকাৰক ইতিমধ্যে অৱগত কৰা হৈছে বুলিও আমাক এক সূত্ৰই জানিবলৈ দিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ বিতৰ্কিত শ্যামকানু মহন্তক ছিংগাপুৰ আৰক্ষীয়ে আটক কৰাৰ খবৰ আহিছে আমাৰ হাতলৈ আৰু ভাৰত চৰকাৰক এই সন্দৰ্ভত অৱগত কৰা হৈছে বুলি এক সূত্ৰই জনাইছে অসম আৰক্ষীৰ যিটো দল এছআইটিৰ দল সেই দলটো মঙলবাৰে ছিংগাপুৰলৈ যোৱাৰ কথা কিছু সময়ৰ পূৰ্বে ডিজিপিয়ে কৈছিল এই মুহূৰ্তত যিসকল দৰ্শকে টিভিৰ চুইচ অন কৰিছে সেইসকল দৰ্শকক কৈছো জাষ্টিস ফৰ জুবিন ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে আৰু 48 ঘণ্টাৰ ভিতৰত দুই অভিযুক্তক মুখ্যমন্ত্ৰীয়ে কিছু সময় পূৰ্বে কৰিছিল দুই অভিযুক্ত আৰক্ষীৰ জালত পৰিব আৰু এইটো প্ৰথমটো ব্ৰেকিং নিউজ DY365ৰ দৰ্শকসকলক আমি জনাইছো মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ছিংগাপুৰ আৰক্ষীয়ে শ্যামকানু মহন্তক আটক কৰাৰ খবৰ আহিছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছো ছিংগাপুৰ আৰক্ষীয়ে শ্যামকানু মহন্তক আটক কৰাৰ খবৰ আহিছে আৰু যিকোনো মুহূৰ্তত ইতিমধ্যে অসম আৰক্ষীৰ দুজনীয়া দল উপস্থিত হ'ব ছিংগাপুৰত আৰু ছিংগাপুৰৰ সৈতে ভাৰত চৰকাৰৰ যি চুক্তি ভাৰত চৰকাৰৰ যি ট্ৰিটি আছে বন্দী প্ৰত্যাৰ্পণৰ এই ক্ষেত্ৰত অসম আৰক্ষীয়ে সমজি লোৱাৰ সম্ভাৱনা আছে কাইলৈৰ দিনটোত অসম আৰক্ষীৰ দুজনীয়া দলটো ইতিমধ্যে দিল্লীৰ পৰা ছিংগাপুৰত উপস্থিত হোৱাৰ কথা আৰু এই মুহূৰ্তত জনাইছো এয়া সবিশেষ তথ্য যিসকল দৰ্শকে ছ'চিয়েল মিডিয়াত DY365 চাই আছে আপোনালোকৰ মন্তব্য বিচাৰিছো অসম আৰক্ষীৰ দল ছিংগাপুৰত উপস্থিত হোৱাৰ পূৰ্বেই ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে শ্যামকানু মহন্তক নিশ্চয়কৈ কুমুদ দাস পূজাৰ পিছত উপস্থিত হোৱাৰ কথা কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু পূজা দশমীৰ পূৰ্বে ভাল খবৰ এটা অহাৰ সম্ভাৱনা আছে ইতিমধ্যে সূত্ৰই জনোৱা মতে যদি এছআইটিৰ দলটো উপস্থিত হৈ গৈ তেতিয়াই সমজাই দিয়া হ'ব আৰু ভাৰত চৰকাৰক ইতিমধ্যে অৱগত কৰা হৈছে বুলি খবৰ আহিছে আমাৰ হাতলৈ এই মুহূৰ্তৰ ডাঙৰ খবৰ বহুখিনি প্ৰশ্ন উত্থাপন কৰি আহিছিল 10 দিনৰ সময়সীমা কিয় দিছে বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছিল পূজাৰ ছুটি কিয় দিছে বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছিল ক্ষিপ্ৰ হ'ব লাগে বুলি তদন্ত সকলোৱে কৈছিল আৰু খবৰ অহা মতে ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে আটক কৰাৰ এটা খবৰ আহিছে আমাৰ হাতলৈ আৰু ছিংগাপুৰৰ আৰক্ষীয়ে আটক কৰি শ্যামকানু মহন্তক অসমৰ পৰা যিটো এছআইটিৰ দল যাব কিছু সময়ৰ পূৰ্বে ডিজিপিয়ে যি কথা কৈছিল ডিজিপিয়ে আজি যথেষ্টখিনি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে হৰমিত সিঙে ডিজিপিয়ে কৈছিল যে যিমানে তেওঁলোকে বিলম্ব কৰিব সিমানে তেওঁলোকৰ বিপদ বাঢ়িব নিশ্চিতভাৱে লেনিন আহিব লাগে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছো যে গুৰুত্বপূৰ্ণ খবৰ ছিংগাপুৰত শ্যামকানু মহন্তক আটক কৰাৰ খবৰ আহিছে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে অন্যতম অভিযুক্ত ৰূপে বিভিন্নজনে মন্তব্য কৰি আহিছিল শ্যামকানু মহন্তক আৰু ছিংগাপুৰত শ্যামকানু মহন্তক আটক কৰাৰ খবৰ আহিছে এই মুহূৰ্তৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ যে আমি কৈছিলো যে কেইঘণ্টামান আমি অপেক্ষা কৰিব লাগিব কিন্তু কেইঘণ্টামান নহয় কেইমিনিটমানৰ পিছতেই আমি DY365ৰ দৰ্শকসকলক সেই ভাল খবৰটো দিছো যে ছিংগাপুৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে শ্যামকানু মহন্তক আৰু অসমৰ পৰা ইতিমধ্যে ৰাওনা হোৱাৰ খবৰ আহিছে এছআইটি দল আৰু এছআইটি দলক ছিংগাপুৰত গৈ উপস্থিত হোৱাৰ পিছতেই ছিংগাপুৰ আৰক্ষীয়ে হস্তান্তৰ কৰিব শ্যামকানু মহন্তক আমি কিছুদিন আৰু অপেক্ষা কৰিব নালাগে হয়তো কিছুদিন আমি অপেক্ষা কৰিব নালাগে আমি দশমীৰ কথা আমি ভাবি আছিলো বহুতে সমালোচনা কৰিছিল যে অপৰাধীক অভিযুক্তক মুখ্যমন্ত্ৰীয়ে চৰকাৰে ছুটি দিছে পূজাৰ ছুটি নহয় ষষ্ঠীৰ দিনা দেৱীক প্ৰতিষ্ঠা কৰাৰ পিছতেই আহিলে এইটো ভাল খবৰ যে ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে শ্যামকানু মহন্তক এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যে শ্যামকানু মহন্তক আটক কৰিছে আৰু হয়তো কাইলৈৰ ভিতৰতে হয়তো অসম আৰক্ষীৰ হাতত হস্তান্তৰ কৰিব ছিংগাপুৰ আৰক্ষীয়ে
নিশ্চিতভাৱে শ্যামকানু মহন্তৰ বিৰুদ্ধে কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত বা জুবিন গাৰ্গে সাঁতুৰিবলৈ যোৱা এই ধৰণৰ অভিযোগেই নহয়, শ্যামকানু মহন্তৰ বিৰুদ্ধে ইতিমধ্যে ইকনমিক অফেন্সৰ অভিযোগ আহিছে আৰু তেওঁৰ ঘৰত যি সময়ত অভিযান চলোৱা হৈছিল সেই অভিযানৰ সময়ত চৰকাৰী বিষয়াৰ চিলমোহৰ উদ্ধাৰ হৈছে, 28টাকৈ চিলমোহৰ উদ্ধাৰ হৈছে আৰু শ্যামকানু মহন্তৰ বাবে অন্য এটা সুকীয়া ইকনমিক অফেন্সৰ গোচৰো CIDয়ে ৰুজু কৰিছে। এই মুহূৰ্তত কেইবাটাও তথ্য সন্মুখলৈ আহিছে। শ্যামকানু মহন্তক ছিংগাপুৰক আটক কৰাৰ খবৰৰ সমান্তৰালভাৱে চৰ্চা চলিছে এই ইকনমিক অফেন্সৰো। নিশ্চিতভাৱে ইকনমিক অফেন্সৰ কথা আহিলে আমি সকলোৱে জানো যে ইকনমিক অফেন্সৰ কথা আহিলে এনেধৰণৰ গোচৰবিলাকৰ তদন্ত প্ৰক্ৰিয়া আচলতে আগবঢ়াই পূৰ্বতে এই ধৰণৰ অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই এনেধৰণৰ গোচৰবিলাকৰ তদন্ত কৰে। পুনৰ কৈছোঁ যে অৰ্থনৈতিক এনেধৰণৰ বিত্তীয় খেলিমেলি হ'লেই অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই এনেধৰণৰ গোচৰৰ তদন্ত কৰে। কিন্তু শেহতীয়াকৈ মে' মাহতেই অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাক দুৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকৰ সৈতে একত্ৰীকৰণ কৰা হ'ল। গতিকে এই ধৰণৰ গোচৰবিলাক এতিয়া যিহেতু তাত বহুকেইটা চিলমোহৰ পোৱা গৈছে, বিভিন্ন ধৰণৰ নথি পোৱা গৈছে, গতিকে এই গোটেই বিষয়বিলাক যদি তদন্ত কৰিবলগীয়া হয় নিশ্চিতভাৱে SITৰ সৈতে সংযুক্ত হ'ব লাগিব। নিশ্চিতভাৱে আমি আশা কৰোঁ যে দুৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ বিষয়াবৰ্গ যদি তাত যদি এই SIT দলত যদি অংশগ্ৰহণ কৰে নিশ্চিতভাৱে ইয়াৰ পিছত এটা সঠিক ভাল খবৰ হয়তো এই তদন্ত প্ৰক্ৰিয়াত এটা নতুন গতি লাভ কৰিব বুলি আমি সকলোৱে আশা কৰোঁ। এই ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগে। পুনৰ কৈছোঁ যে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই এনেধৰণৰ গোচৰবিলাক যিহেতু তদন্ত কৰে, এই ক্ষেত্ৰত বিশেষকৈ আমি SITৰ যি তদন্ত প্ৰক্ৰিয়া, SITৰ তদন্ত প্ৰক্ৰিয়াত এনেধৰণৰ আৰক্ষী বিষয়া নিয়োজিত হোৱাটো আমি নিশ্চিতভাৱে বিচাৰোঁ। তেতিয়াহে সঠিক দিশত আগবাঢ়িব বুলি এই তদন্ত প্ৰক্ৰিয়া সঠিক দিশত আগবাঢ়িব বুলি সকলোৱে আশা কৰিব পাৰোঁ। এই মুহূৰ্তত #জাষ্টিছ ফৰ জুবিন যিসকল দৰ্শকে টেলিভিছনৰ চুইচ অন কৰিছে, যিসকলে ছ'চিয়েল মিডিয়াত চাই আছে, আমি জনাইছোঁ শ্যামকানু মহন্তক আটক কৰাৰ খবৰ আহিছে ছিংগাপুৰৰ পৰা। আৰু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, শ্যামকানু মহন্ত হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে অভিযোগ আছে জুবিন গাৰ্গে যি ইয়াত পাৰ্টিলৈ গৈছিল, সেই ইয়াত পাৰ্টিলৈ যোৱা সময়ত শ্যামকানু মহন্তই তেওঁৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা তেওঁ ক'ত কেনেকৈ যাব লাগে যাব নালাগে এই ক্ষেত্ৰত হেমাহি কৰাৰ অভিযোগ আছে আৰু তেওঁৰ বিৰুদ্ধে ইতিমধ্যে ইকনমিক অফেন্সৰো গুৰুতৰ অভিযোগ আহিছে। গোটেইকেইটা বিষয় মিলাই ইতিমধ্যে শ্যামকানু মহন্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰাজ্যজুৰি এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুয়োজনকে অন্যতম অভিযুক্ত হিচাপে চিহ্নিত কৰিছে ৰাজ্যৰ লাখ লাখ অনুৰাগীয়ে। এই দুয়োজনৰ হেমাহিৰ কথা উল্লেখ কৰিছে, শ্যামকানু মহন্তৰ হেমাহিৰ কথা উল্লেখ কৰিছে আৰু বিভিন্নজনে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আনিছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ। এই মুহূৰ্তত ছ'চিয়েল মিডিয়াত প্ৰশ্ন কৰিছে বিভিন্নজনে, সিদ্ধাৰ্থ শৰ্মা ক'ত আছে, সিদ্ধাৰ্থ শৰ্মা ক'ত আছে? আমি আপোনালোকক জনাইছোঁ দিল্লীত এতিয়া নাই সিদ্ধাৰ্থ শৰ্মা আৰু দিল্লীত সিদ্ধাৰ্থ শৰ্মা নথকাৰ তথ্য ইতিমধ্যে ৰাজহুৱা হৈছে। দিল্লীৰ পৰা চোং সলাইছে সিদ্ধাৰ্থ শৰ্মাই। দিল্লীত চোং সলাইছে সিদ্ধাৰ্থ শৰ্মাই আৰু শেহতীয়া এটা খবৰ জনাইছোঁ যে গোটেই প্ৰক্ৰিয়াটো শ্যামকানু মহন্তক ঘূৰাই অনা গোটেই প্ৰক্ৰিয়াটোত হয়তো 3-4 দিনৰ সময় লাগিব SITক। 3-4 দিনৰ সময় লাগিব SITক আৰু SIT দলক আমি এটা আমাৰ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ হৈ আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ যে শ্যামকানু মহন্তক আপোনালোকে হস্তান্তৰ কৰাৰ পিছতে ছিংগাপুৰ আৰক্ষীয়ে হস্তান্তৰ কৰাৰ পিছতে আপোনালোকে ৰাজহুৱা কৰক। সেই কথা বিভিন্ন মাধ্যম আছে, আজিকালি ছ'চিয়েল মিডিয়াৰ বিভিন্ন মাধ্যম আছে, ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণে আপোনালোকে সেই কথা ৰাজহুৱা কৰিব পাৰে। আমি দৰ্শকসকলক জনাইছোঁ এই খবৰ অসম আৰক্ষীয়ে এতিয়ালৈকে নিশ্চিত কৰা নাই। শ্যামকানু মহন্তক যে আটক কৰা হৈছে এই কথা নিশ্চিত কৰা নাই, কিন্তু ছিংগাপুৰৰ সূত্ৰই DY365ৰ চিফ ৰিপৰ্টাৰ অপূৰ্ব কাৰ্যিক এই কথা জনাইছে যে শ্যামকানু মহন্তৰ দৰে এজন ব্যক্তিক ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে জিম্মাত লৈছে। আমি দৰ্শকসকলক জনাইছোঁ এই ব্যক্তিজনেই শ্যামকানু মহন্ত হ'ব পাৰে আৰু সেই কথা ইতিমধ্যে ছিংগাপুৰৰ সূত্ৰই সদৰি কৰিছে আমাৰ চিফ ৰিপৰ্টাৰ অপূৰ্ব কাৰ্যিক। আমি কিছু সময় পিছতেই অসম আৰক্ষীৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া জনাবলৈ চেষ্টা কৰিম। ইতিমধ্যে অসম আৰক্ষীয়ে ছিংগাপুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে আৰু এই সন্দৰ্ভতো শেহতীয়া সবিশেষ তথ্য আপোনালোকৰ বাবে লৈ আহিম।